আপোনালোক সকলোকে নমস্কাৰ জনাই শ্ৰদ্ধা জনাই আৰু সালাম জনাই মই মোৰ বক্তব্য আৰম্ভ কৰিব খুজিছো। শ্ৰদ্ধেয় ৰাইজ, আমাৰ মঞ্চত উপবিষ্ট ৰাইজৰ দলৰ সকলো নেতৃবৰ্গ সকলোকে সন্মান জনাই মই মোৰ বক্তব্য আৰম্ভ কৰিব খুজিছো। মই মানে বহুত দিন ধৰি, আজি কিমান দিন হ'ল ক'ব নোৱাৰো, 1 বছৰ পাৰ হৈ গ'ল। অক্টোবৰৰ 26 তাৰিখৰ পৰা গোটেই অসম ঘূৰিয়ে আছো, কোনোদিন ঘৰত থাকিবলৈ যোৱা নাই। কেতিয়াবা শদিয়ালৈ গৈছো, কেতিয়াবা উত্তৰ কাছাৰলৈ গৈছো, কেতিয়াবা কাৰ্বি আংলং গৈছো, কেতিয়াবা গুৱাহাটীত মিটিং কৰিছো, কেতিয়াবা নগাঁও, কেতিয়াবা শিৱসাগৰ, কেতিয়াবা ডিব্ৰুগড়, কেতিয়াবা বৰপেটা, কেতিয়াবা গোৱালপাৰা, কেতিয়াবা ধুবুৰী। অকল মানুহৰ লগত কথা পাতি আছো এটা কাৰণতে যে 2026 চনত আমি সকলোৱে মিলি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে। সঁচাকৈ আপোনালোকে বিচাৰে নে নাই যে এই সাম্প্ৰদায়িক চৰকাৰখনক খেদি দিব লাগে বুলি আপোনালোকে বিচাৰে নে নাই? সঁচাকৈ বিচাৰে? আইসকলে, আমাৰ মহিলাসকলে বিচাৰে নে নাই যে বিজেপি চৰকাৰখনক খেদিব লাগে বুলি ভাবে নে নাই? একদম শান্তি নাইকিয়া কৰি দিছে নে নাই? হয়নে নহয়? শান্তি নাইকিয়া কৰি দিছে বিজেপি চৰকাৰখনে আমাৰ। কোনেও নিজৰ মতে খাব নোৱাৰে, কোনেও নিজৰ মতে ড্ৰেছ কৰিব নোৱাৰে। যদি মুছলমান মানুহজনে টুপি পিন্ধি গৈছে, মুছলমান মানুহজনৰ যদি দাড়িখিনি আছে, তেতিয়াহ'লে এই ধুবুৰীৰ পৰা গুৱাহাটীলৈ যাওঁতেও ভয়ে ভয়ে যাব লাগে। কিজানিবা ৰাস্তাতে বিজেপি, RSS, বজৰং দলৰ মানুহে কিজানি মাৰপিটেই কৰে। ভয় লাগেনে নাই আপোনালোকৰ? ভয় লাগেনে নাই? যেতিয়া আপোনালোকৰ ল'ৰাবিলাকক, আমাৰ মহিলাসকলে, আমাৰ আইসকলে, আমাৰ পিনে আই বুলি কওঁ, আপোনালোকে কি কয়? মা বুলি কয়, হয়নে? আমাৰ পিনে আই বা মা বুলি কওঁ। আমাৰ মাসকলে আপোনালোকে ভয়ত থাকে নাই যেতিয়া ল'ৰাটো গৈ গুৱাহাটীত কাম কৰিবলৈ যায়, বিল্ডিঙৰ কাম, হয়নে? যোৰহাটত যেতিয়া আপোনালোকৰ ল'ৰাটো যেতিয়া ইটা ভাটাত কাম কৰিবলৈ বা বিল্ডিঙত কাম কৰিবলৈ বা কিবা এটা কন্ট্ৰেক্ট কৰিবলৈ যেতিয়া যায়, তেতিয়া আপোনালোকে ভয়ত থাকেনে নাই? কিজানিবা তাক দিগদাৰ কৰে বুলি ভয় খায়নে নাই? খায়নে নাই? খায়নে নাই? ভয় কৰে। এতিয়া 2026 চনৰ নিৰ্বাচনত এটাই বুদ্ধি আছে। 2026 চনৰ নিৰ্বাচনত বিজেপিক ব্ৰহ্মপুত্ৰলৈ দলিয়াব লাগিব, আৰু যদি বিজেপিক ব্ৰহ্মপুত্ৰলৈ দলিয়াব পাৰো, তেতিয়া সেই ভয়মুক্ত অসম এখন আমি অসমত পাব পাৰিম। হয়নে নহয়? ভয় নকৰাকে সকলো মানুহ শান্তিৰে থাকিবলৈ পাব লাগে। এখন দেশখন ভালকে চলিছে নে নাই, প্ৰথম বস্তুটোৱে হ'ল যে প্ৰত্যেকজন নাগৰিকে স্বাধীনভাৱে চলিবলৈ পাইছে নে নাই? হয়নে? মই ধৰক আমাৰ গাঁৱৰ মহিলাবিলাকে মেখেলা চাদৰ পিন্ধে, হয়নে? মেখেলা চাদৰ পিন্ধে আৰু মূৰত উৰণিখন লয়, উৰণি বুলি কয় আমাৰ পিনে, হয়নে? আপোনালোকৰ এফালে মেখেলা চাদৰ নিপিন্ধে, হয় শাৰী পিন্ধে, নহলে চুইজাৰ পিন্ধে, আৰু মূৰত কিখন লয়? এইটো বুৰ্খাখন বা কি বুলি কয়, এখন হিজাব বা বুৰ্খা লয়, হয়নে? এতিয়া মই যেনেকে চলো, যেনেকে পিন্ধো, সেইটোৰ ওপৰত মই তেনেকেই চলিবৰ কাৰণে যেতিয়া এখন দেশত অধিকাৰ পাম, শান্তিৰে সৈতে চলিব পাৰিম, সেই দেশখনকে শান্তিপূৰ্ণ গণতান্ত্ৰিক দেশ বুলি কোৱা হয়। হয়নে নহয়? যদি আমি আমাৰ নিজৰ ড্ৰেছটোকে কৰিব নোৱাৰো, যদি আমি যিটো বস্তু খাওঁ, ধৰক মই গাহৰি মাংস খাওঁ, আপোনালোকে গৰু মাংস খায়, মুছলমান মানুহবিলাকে। খোলা খুলি কথা,
হয় নহয়? খোলাখুলি কথা। মোক যদি কোনোবাই কয় যে তই গাহৰি মাংস খাব নোৱাৰিবি, মাজতে হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কৈ আছিলে, মইতো হিমন্ত বিশ্ব শৰ্মাক কলো, বোলো মোক এদিনৰ কাৰণে গাহৰি নেখাবি বুলি কৈছা, মই তোমাৰ ঘৰত ধৰি তোমাৰ ঘৰৰ ভিতৰলৈ গৈ তোমাক উলিয়াই আনি ৰাজপথত খেদি দিম বুলি কৈছো। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? হয়নে? হয়। আপোনালোকে সকলোৱে নিজেই নিজৰ মতে চলিবলৈ পাব লাগিব। মই আহোম ল'ৰা, মই অসমীয়া গৰ্বিত অসমীয়া ল'ৰা, মই মোৰ মতে চলিবলৈ বিচাৰো। মই যেনেকে কথা কওঁ মই তেনেকেই কথা কওঁ, মোক কোনোবাই সলাবলৈ চালে নহ'ব। হয়নে নহয় কওক? মই মোৰ মতে চলিম। এজন মুছলমান মানুহে মুছলমান মানুহৰ মতে চলিব, এজন ট্ৰাইবেল মানুহে ট্ৰাইবেলৰ নিয়মত চলিব, ট্ৰাইবেলৰ নিয়মত চলিব। কোনো ট্ৰাইবেলক কোনো হিমন্ত বিশ্ব শৰ্মাই ক'ব নোৱাৰে, এনেকুৱা কোনো হিমন্ত বিশ্ব শৰ্মাৰ অসমত জন্ম হ'ব নোৱাৰে যি হিমন্ত বিশ্ব শৰ্মাই ট্ৰাইবেলক ক'ব, আমাৰ জনজাতি ৰাইজক ক'ব যে তুমি এনেকে খাব নোৱাৰিবা, গাহৰি খাব নোৱাৰিবা, সাজ পানী খাব নোৱাৰিবা। মোক যদি কয় নহয়, মই হিমন্ত বিশ্ব শৰ্মাক ক'ম তুমি অসমৰ পৰা গুচি যোৱা ভাই, মোক নালাগে তোমাক। হয়নে নহয়? আৰু আপোনালোকে গম পায়নে নাই, মই আপোনালোকৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাক এনেকে কোৱা নাই। মই হিমন্ত বিশ্ব শৰ্মাক সন্মুখত বহুৱাই লৈ তেনেকে গালি পাৰো বুলি জানেনে নাই আপোনালোকে? সঁচাকে জানেনে নাই? জানেনে নাই? অসম বিধানসভাত 126 জন যে বিধায়ক আছে, 126 জন বিধায়ক থাকিলেও অকল দুটা মানুহৰ মাজতে কাজিয়া, দুটা মানুহৰ মাজতে আলোচনা, দুটা মানুহৰ মাজতে তৰ্ক বিতৰ্ক, দুটা মানুহৰ মাজতে যুদ্ধ। সেইটো হ'ল বিৰোধী পক্ষত অখিল গগৈ আৰু চৰকাৰী পক্ষত হিমন্ত বিশ্ব শৰ্মা। জানেনে নাই আপোনালোকে? এইবাৰতো বিৰাট ডাঙৰ কাজিয়া হ'ল, গম পায়নে? এইবাৰ বিৰাট ডাঙৰ কাজিয়া হ'ল। ডাঙৰ কাজিয়া হ'ল মানে কি হ'ল জানেনে? এইবাৰ মানে বিধানসভাত কংগ্ৰেছৰ বিধায়ক এজনক হিমন্ত বিশ্ব শৰ্মাই বিৰাট দম দিলে। যুদ্ধখন মোৰ লগতহে লাষ্টত হ'লগে, কংগ্ৰেছে নেমাতিলে মুখেৰে। বুজিলে নাই? কংগ্ৰেছৰ বিধায়কজনক, তিতাবৰৰ বিধায়কজনক ক'লে, কি নাম আছিলে তেখেতৰ? ভাস্কৰ বৰুৱা। ভাস্কৰ বৰুৱাক ক'লে হিমন্ত বিশ্ব শৰ্মাই, বোলে আপোনাৰ যে বাগান আছে, আপোনাৰ বাগানৰ লাইনৰ মাটিবিলাক লেবাৰবিলাকক, শ্ৰমিকবিলাকক আপুনি এৰি দিব নে নিদিব? মই তেতিয়া হিমন্ত বিশ্ব শৰ্মাক ক'লো, বোলো আপোনাৰ যে নিজৰ বাগান আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি বাৰু কংগ্ৰেছৰ বিধায়কজনক কৈছে ঠিকে আছে, তেওঁতো এৰি দিব লাগিব, কিন্তু আপোনাৰ বাগানৰ মাটিটো শ্ৰমিকবিলাকক এৰি দিব নে নাই? মই হিমন্ত বিশ্ব শৰ্মাক সুধিলো। হিমন্ত বিশ্ব শৰ্মাই ক'লে, বোলে মোৰ ক'ত বাগান আছে? মই নাম গাবলৈ আৰম্ভ কৰিলো, চানমাৰি এনেকে আৰম্ভ কৰিছিলোৱে আৰু এখন এখনকে বাগানৰ নাম গাবলৈ আৰম্ভ কৰিছিলোৱে। মোকতো বিৰাট ধমকি দিলে, এই বোলে তুমি কাজিৰঙাত বোলে মাটি লৈ এতিয়াও চৰকাৰক ৰেভিনিউ দিয়াই নাই, চৰকাৰক এতিয়ালৈকে প্ৰিমিয়াম দিয়াই নাই বোলে, তুমি কাজিৰঙাত অৰ্কিড পাৰ্ক খুলিছা। মই ক'লো, বোলো মইতো অৰ্কিড পাৰ্ক খুলিছো ৰাজহুৱা অনুষ্ঠান সমবায়, কিন্তু আপুনি যে অসমৰ আটাইতকৈ ডাঙৰ স্কুলখন খুলিছে ব্যক্তিগত, আপোনালোকে জানেনে নাই? জানেনে নাই? ইয়াৰ পৰা গুৱাহাটীলৈ যাওঁতে এই কামৰূপ গ্ৰাম্য যিখন DC অফিচ আছে তাৰ অপজিটত হিমন্ত বিশ্ব শৰ্মাৰ স্কুলখন আপোনালোকে দেখিছেনে নাই? দেখিছেনে নাই? সঁচাকে দেখিছে? সেইখনৰ নাম বইন্দা ইণ্টাৰনেশ্যনেল স্কুল, আন্তৰ্জাতিক বিদ্যালয়। আপোনালোকৰ গাঁৱত যিমান LP স্কুল আছে, কোনোবা এখন LP স্কুলত 5টা ক্লাছ, কোনোবা এখনত 6টা ক্লাছ। 5টা ক্লাছৰ কাৰণে 5টা ক্লাছৰুম আপোনালোকৰ স্কুলত আছেনে? আছেনে নাই? কোনখন স্কুলত আছে? এখন LP স্কুলত 5টা বা 6টা ক্লাছৰুম আছেনে নাই?
এটা হলৰ ভিতৰতে এনেকে দীঘলীয়া হলটোতে গোটেই ক্লাছবিলাক বহিব লাগেনে নাই? লাগেনে নাই? লাগেনে নাই? আৰে হিমন্ত বিশ্ব শৰ্মা কমেও 15 বছৰ 18 বছৰমান এডুকেশ্যন মিনিষ্টাৰ হ'ল, শিক্ষামন্ত্ৰী। এখনো স্কুলত এটা ক্লাছৰ কাৰণে এটা শ্ৰেণী কোঠা, এটা ক্লাছৰ কাৰণে এজন শিক্ষক এতিয়ালৈকে দিব নোৱাৰিলে। 6টা ক্লাছৰ কাৰণে 2জন মাষ্টৰ বা এজন মাষ্টৰ, হয়নে নহয়? এল পি স্কুলত হয়নে নহয়? আৰু 5টা ক্লাছৰ কাৰণে মাত্ৰ এটা ঘৰ, তাত আৰু কোঠা চোঠা নাই, ৰুম চুম নাই। তেতিয়াহ'লে কি হয়? এইডোখৰতে নেওতা পঢ়ে, এইডোখৰতে সাহিত্য পঢ়ে, এইডোখৰতে অংক কৰে, এইডোখৰতে বিজ্ঞান পঢ়ে। এনেকে কি হয়? গোটেই হুলস্থুল, কোনেও কাৰো কথা নুশুনে। পঢ়াই হয়নে সেইটো বজাৰতে কথা পতা হয়, কোনেও ধৰিবই নোৱাৰে, হয়নে নহয়? কিন্তু যি সময়ত তেওঁ 18 বছৰ শিক্ষামন্ত্ৰী হৈ এখনো ভাল স্কুল বনাব নোৱাৰিলে, চৰকাৰী স্কুল, সেই সময়ত তেওঁ নিজৰ ঘৰত অসমৰ ভিতৰতে আটাইতকৈ দামী স্কুলখন বনাই পেলালে। আপোনালোকে জানেনে নাই এই কথাটো? অসমৰ নহয়, উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ দামী স্কুলখন হিমন্ত বিশ্ব শৰ্মাই বনাই পেলালে। তেওঁৰ পত্নীয়ে, তেওঁৰ ঘৈণীয়েকে। স্কুলখনৰ নাম বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল, বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল। শৰ্টীয় ৰাইজ, সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক ক'লো, মোক যেতিয়া তেনেকে ক'লে, মই তেতিয়া তেওঁকো মই গালি পৰা আৰম্ভ কৰিলো। তেওঁ মোক গালি দিছে, ময়ো গালি দিছো। লাষ্টতো মোক ক'লে, বোলে এই তুমি বেছি উৎপাত নকৰিবা, তোমাৰ ঢেৰ কেছ আছে, মই বোলে তোমাক ভৰাই দিম জেলত, গম পোৱা নাই। মোৰতো খং উঠিলে। মোক আকৌ আৰু এটা কথা ক'লে, বোলে তুমি বোলে আন্দোলন কৰি এজন মানুহ মাৰি দিলা। মই বোলো কি মানুহ মাৰিলো? তোমাৰ আন্দোলনত এজন মানুহে নিজৰ গাত জুই লগাই মৰি গৈছে। মই বোলো ঠিকে আছে, মোৰ আন্দোলনত কোনোবাই নিজে গাত জুই লগাই শ্বহীদ হৈছে, কিন্তু তুমি যে বন্দুক লৈ উজান বজাৰৰ যে কংগ্ৰেছৰ লিডাৰজনক মাৰিছিলা, সেইটো তোমাৰ মনত আছেনে নাই বুলি সুধিলো মই। বুজিছেনে নাই? আপোনালোকে শুনিছিলে নে নাই তৰ্কটো? যদি শুনিছিলে নহয়, হিমন্ত বিশ্ব শৰ্মাই নিজকে যদি বাঘ বুলি ভাবে, তেতিয়াহ'লে মই সিংহৰ নিচিনাকে তাত জঁপিয়াই পৰো। দেখিছেনে নাই আপোনালোকে? বিধানসভাত তেওঁ যেতিয়া ক'লে যে তুমি আন্দোলন কৰি মানুহ মাৰিছা, মই ক'লো মইতো আন্দোলন কৰোঁতে মানুহে নিজে মৰিছে বা পুলিচে গুলিয়াই মাৰিছে, কিন্তু আপুনিতো নিজে হাতত বন্দুক লৈ মানুহক গুলিয়াই মাৰি দিলে। আৰু তাৰপিছত যেতিয়া কেছটো লাগিলে, আপুনি কেইদিনমান জেল খালে, তাৰপিছত আপুনি কোৰ্টৰ পৰাই আৰু থানাৰ পৰাই কাগজবিলাক নাইকিয়া কৰি দিলে, চাৰ্জশ্বিটবিলাক। আপোনাৰ সমান 2 নম্বৰী মানুহ অসমতে নাই, মই এনেকে ক'লো। তাৰপিছত এইবাৰ মোক ক'লে, বোলে হেৰি কি কয়, এই তুমি বেছি কথা নকবা, তোমাক বোলে একদম ইমান কেছ আছে তোমাৰ, তোমাক আকৌ জেলত ভৰাই থম। মই ক'লো মোক জেলত ভৰাই থব পাৰিব, মোৰ একো টেনচন নাই, মই জেলত থাকিলেও থকা, য'তে থাকিলেও থকা, জেলত থাকিলেও মোৰ টেনচন নাই, একেই। মই কেইদিনমান জেলত থাকিলে ভালে পাওঁ, কেইদিনমান জিৰণি হৈ যায় মোৰ, নহ'লে ইমান কষ্ট হয়। কিন্তু মই এতিয়ালৈকে 36 বাৰ জেল গৈছো, 36 বাৰ, 36। মই CM-ক কৈ আছো, মই 36 বাৰ জেল গলো, কিন্তু 36 বাৰ জেল যোৱাৰ পাছতো মই একদিনো পুলিচৰ পৰা মাৰ নাখালো। কেলে? মই জেল গৈছো ৰাইজৰ কামত আন্দোলন কৰি, কিন্তু আপুনি যে আলফাৰ নামত উজান বজাৰত কি কয় চানমাৰীত পইচা তুলিবলৈ গৈছিলে, তেতিয়া পুলিচে ধৰি আপোনাৰ কাপোৰ খুলি যে থানাত ৰাম পিটন দি যে জেলত ভৰাই দিছিলে, মনত আছে? গতিকে মই আপোনালোকক এটাই কথা কৈ দিওঁ, যে হিমন্ত বিশ্ব শৰ্মা যদি ডালে ডালে, তেতিয়াহ'লে আমি পাতে। হিমন্ত বিশ্ব শৰ্মাই যদি ভাবে যে তেওঁ নিজেই অসমৰ, তেওঁ যদি ভাবে যে অসমৰ তেওঁ বাঘ, বিধানসভাৰ তেওঁ বাঘ, তেতিয়াহ'লে আমি তেওঁৰ ওপৰত সিংহ। গতিকে আমি কোনোদিন হিমন্ত বিশ্ব শৰ্মালৈ ভয় কৰি ৰাজনীতি কৰা নাই, কোনোদিনেই কেতিয়াও ভয় কৰি ৰাজনীতি কৰা নাই। যদি কিবা ক'বলগীয়া আছে, আপোনালোকে নিশ্চয় দেখিছে, ধুবুৰীত ঘৰ ভাঙিছে,
সব মানুহে এই ধুবুৰী ঘৰ ভঙা মানুহৰ খবৰ ল'বলৈ গ'লে মানুহবিলাকক মিয়া প্ৰেমী বুলি ক'ব, মিয়া প্ৰেমী বুলি ক'ব বুলি কোনো লিডাৰে ঘৰ ভঙা চাবলৈ অহা নাই, হয়নে নহয়? কোনো লিডাৰ এটা অহা নাই, ৰাজনীতি কৰা মানুহবিলাক অহা নাই। মই কৈছো দে মোকে বেয়া পাবলৈ দে, কিন্তু মই ইমান বিপদৰ সময়ত মই মানুহৰ লগত নথকাকে কেতিয়াও থাকিব নোৱাৰো। তাৰপাছত যেতিয়া ধুবুৰীত চাবলৈ আহিলো, একদম দুখীয়া খেতিয়ক এজনে মোক খাবতি ধৰিলে, একদম দুখীয়া, গেঞ্জিটো একদম লেতেৰা, ঘাম ওলাই আছে, পিঠি আছে, তেওঁ ঘৰ ভাঙি আছে, তেওঁ আহি মোক খাবতি ধৰিলে। তাৰপিছত এগৰাকী মহিলা আহি মোক হাবত পাৰি ধৰিলে, মোক নিজৰ মাকৰ নিচিনাকে এনেকে মৰম কৰিলে, আৰু ময়ো মহিলাগৰাকীৰ কপালতে এটা চুমা খালো। এইটোতো মোৰ একদম ডাঙৰ অপৰাধ হৈ গ'ল। গোটেই বিজেপিয়ে উলিয়াই দিলে যে ই চুমা বাবা, চুমা বাবা, উলিয়াই দিলে যে ই চুমা বাবা, ই মুছলিম মহিলাৰ চুমা খাই ই চুমা বাবা, এনেকে বুলি উলিয়াই দিলে। মই কলো বোলো হয় মই চুমা বাবাই ভাই, তহঁতিহে এনেকুৱা সন্তান জন্ম হলি অসমত যি মাকক এদিনো চুমা খোৱা নাই, আৰু তহঁতিহে একমাত্ৰ তহঁতৰ মাহে আছে যাৰ মাকে এই সন্তানক একবাৰো চুমা খোৱা নাই। মই যিগৰাকী মাতৃ, তেওঁ মুছলমান হ'ব পাৰে, তেওঁ লেতেৰা ড্ৰেছ হ'ব পাৰে, তেওঁ দুখীয়া হ'ব পাৰে, কিন্তু তেওঁ এগৰাকী মাতৃ, তেওঁ এগৰাকী মা, আৰু সেই মা গৰাকীয়ে মোক যেতিয়া সাৱটি ধৰিছে, ঘৰটো ভাঙি দিছে, কান্দি তেওঁ থাকিব পৰা নাই, তেতিয়া তেওঁক সান্তনা দিবৰ কাৰণে এটা চুমা খোৱাটো মোৰ মানুহ হিচাপে দায়িত্ব, আৰু এই দায়িত্ব পালন কৰাৰ কাৰণে কোনোবাই যদি মোক বেয়া পোৱা, তেতিয়াহ'লে তেনেকুৱা বেয়া পোৱা মোক পাই থকাটো নহয়। মই এনেকে থাকো দেই। এতিয়া আপোনালোকক মই এইকেইটা কথা কৈ এতিয়া আচল কথাকেইটালৈ আহিব খুজিছো, চিধা চিধি কথা, শ্ৰদ্ধেয় ৰাইজ। আপোনালোকে দেখিলে যে আপোনালোকে 1947 চনৰ পাছৰ পৰা এতিয়ালৈকে এবাৰ 26 চনত 90 বছৰ হ'ব, প্ৰায় 90 বছৰ ভোট দিয়া। কেইবছৰ হ'ব? 89 বা 90 বছৰ হ'ব। এতিয়া 90 বছৰ ভোট দিব, কিন্তু 90 বছৰ ভোট দিয়াৰ পাছতো আপোনালোকৰ মুছলমান মানুহবিলাক এতিয়ালৈকে অসমীয়া হ'বই পৰা নাই বুলি হিমন্তই কৈ আছে, হয়নে? কৈছেনে নাই? আপোনালোককতো মানে এনেকুৱাকে ক'ব খোজে যে ধুবুৰী মানুহ মানে এইবোৰ অসমীয়া নহয়, চব বাংলাদেশী বুলি কয় নে নকয়? কয় নে নকয়? কয়। মই কিন্তু এটা কথা খাৰাং খাজ কৈ দিব আকৌ, ধুবুৰীতে হওক, বৰপেটাতে হওক, গোৱালপাৰাতে হওক, 1971 চনত যদি কোনোবা মুছলমান মানুহ আহিছে অসমলৈ, যাৰ ভোটাৰ তালিকাত 71ৰ ভোটাৰ তালিকাত নাম নাই, যদি হিন্দু মানুহ আহিছে বা খ্ৰীষ্টান মানুহ আহিছে, তেতিয়াহ'লে তেওঁক ময়ো বিদেশী বুলি কওঁ। কাৰোবাৰ আপত্তি আছে নেকি? এইটো 71 চনৰ পাছত অহা বিদেশীক খেদাত কাৰোবাৰ আপত্তি আছে নেকি? কিন্তু 1971 চনৰ আগতে আহি ভোটাৰ তালিকাত নাম ভৰাই অসমত থকা মানুহক বিদেশী বুলি কোৱাৰ অধিকাৰ কাৰো নাই, হয়নে? সেইকাৰণে আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকে 90 বছৰ ভোট দিলে, কেতিয়াবা কংগ্ৰেছক দিলে, কেতিয়াবা এজিপিক দিলে, কেতিয়াবা CPMক দিলে, কেতিয়াবা SOCIক দিলে, কেতিয়াবা জনতা দলক দিলে, কেতিয়াবা কোনোবাই বিজেপিকো দিলে, সবকে ভোট দি চালে, কিন্তু এতিয়ালৈকে অসমত 90 বছৰ ভোট দিয়াৰ পাছতো অসমৰ সংখ্যালঘু ৰাইজক বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাহঁতে এতিয়াও অসমীয়া বুলি মানি ল'ব খোজা নাই। হয়নে ৰাইজ? হয়নে ৰাইজ? হয়নে ৰাইজ? মই আপোনালোকক কথা দিবলৈ আহিছো, আপোনালোকে আন সব দলৰ লগত থাকিব পাৰে, সব দলৰ লগত 90 বছৰ ভোট দি সবকে চালে, একবাৰ ৰাইজৰ দলক ভোট দি চাওক, এবাৰ মাত্ৰ ভোট দি চাওক। মই আপোনালোকক কথা দি গৈছো, ৰাইজৰ দলক এবাৰ ভোট দিয়ক, আমাক চৰকাৰত আহিবলৈ দিয়ক, তেতিয়া মই 1971 চনৰ আগতে অহা সকলো মানুহকে
NRCত নাম ভৰাই তেওঁলোকক সকলোকে এখন এখন আইডেন্টিটি কাৰ্ড দি দিম, যাতে অসমত কোনেও কাকো দিগদাৰ কৰিব নোৱাৰে। আৰু যিবিলাক মানুহ 71 চনৰ পাছত আহিছে, 71 চনৰ পাছত আহিছে, তেওঁ হিন্দু হ'ব পাৰে, তেওঁ বাঙালী হ'ব পাৰে, তেওঁ খ্ৰীষ্টান হ'ব পাৰে, তেওঁ মুছলমান হ'ব পাৰে, তেওঁ যি ধৰ্মৰ মানুহকেই নহওক লাগিলে, তেওঁ আমেৰিকাৰ পৰাই হওক বা তেওঁ বাংলাদেশৰ পৰাই আহক, পাকিস্তানৰ পৰাই হওক নহলে বা ইংলেণ্ডৰ পৰাই হওক, তেওঁলোকক এজন এজনকে অসমৰ পৰা বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰা হ'ব। আপোনালোকে বিচাৰে নাই বিদেশীক খেদি দিয়াটো বিচাৰে নে নাই? ইয়াত কোনোবা মানুহ আছে নেকি যে 71 চনৰ পাছত অহা মানুহক নিজৰ লগত ৰাখিব খোজা, যে এই মুছলমান কেনে নানানে আমাৰ ৰাখি থম বুলি কোৱা মানুহ আছে নেকি? ইয়াত বিদেশীক মাতি দিব খোজা কোনোবা মানুহ আছে নেকি? মই আপোনালোকক সঁচাকে অনুৰোধ কৰিছো, নহলে বাহিৰত তেহেঁতি উলিয়াই থাকে, এই অখিল গগৈ মুছলমানৰ লগত বিদেশী বিলাকৰ লগত কথা পাতিলে। মই চবকে এবাৰ হাত দাঙিবলৈ অনুৰোধ কৰিছো, যিসকলে বিচাৰে যে 1971 চনৰ পাছত অহা বিদেশী বিলাকক খেদি দিব লাগে। কিমান মানুহে বিচাৰে বিদেশী খেদি দিব? মই এই হিমন্ত বিশ্ব শৰ্মাক সকলো হাতখন দাঙি ৰাখক যিসকলে দাঙিছে। মই হিমন্ত বিশ্ব শৰ্মাক দেখুৱাই দিছো, চাওক এয়া ধুবুৰীৰ মানুহ, এই ঠাইডোখৰ কি বুলি কয়? আলমগঞ্জ। এই ধুবুৰীৰ আলমগঞ্জৰ মুছলমান মানুহ, প্ৰত্যেকজন মানুহে মুছলমান মানুহ। এই মুছলমান মানুহে হাত দাঙি কৈছে যে ধুবুৰীত এজনো যদি বিদেশী আছে, প্ৰত্যেকজন বিদেশী 71 চনৰ পাছত থকা মুছলমান হওক হিন্দু হওক সকলো বিদেশীক খেদি দিব লাগে। কৈছে নে নাই? কৈছে নে নাই? কৈছে নে নাই? এই মহিলাসকলে কৈছে নে নাই বিদেশীক খেদি দিব লাগে বুলি? কৈছে নে নাই? চক আপোনালোকে চক, মুছলমান মহিলাসকলে কৈছে যে 71 চনৰ পাছত অহা বিদেশী বিলাকক খেদি দিব লাগে। কৈছে নে? সকলোৱে আকৌ এবাৰ হাত দাঙি কওক, কৈছে নে? আৰু এটা হাত তালি বজাবলৈ অনুৰোধ কৰিম মই সকলোকে। এয়া চাওক কেনেকৈ মুছলমান মানুহে বিদেশী খেদিবৰ কাৰণে কৈছে। হিমন্ত বিশ্ব শৰ্মাহঁতে এনেই হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে গোটেই ধুবুৰী মানুহবিলাক, গোটেই বৰপেটাৰ মানুহবিলাক, গোটেই গোৱালপাৰাৰ মানুহবিলাককে বিদেশী বুলি ক'ব খোজে, হয়নে নহয় ৰাইজ? সেইকাৰণে মই ইয়াৰ পৰা স্পষ্ট কৰি দিছো যে বিদেশী মুক্ত অসম আমি তৈয়াৰ কৰিম, কিন্তু বিদেশী মুক্ত অসম তৈয়াৰ কৰোঁতে কোনো স্বদেশী মানুহক জানে আমি এনেই অপমান নকৰো, এনেই অত্যাচাৰ নকৰো, আৰু এখন ভয়মুক্ত অসম গঠন কৰিবৰ কাৰণে ৰাইজৰ দলত ভোট দিয়ক, যাতে আমি সকলো হিন্দু মুছলমান খ্ৰীষ্টান জৈন সকলো মানুহে শান্তিৰে অসমত বসবাস কৰিব পাৰো। যদি ৰাইজৰ দলে এবাৰ চৰকাৰলৈ আহে, এইবাৰ যদি আপোনালোকে ৰাইজৰ দলক ভোট দিয়ে, আমি যদি কংগ্ৰেছৰ লগত লগ লাগি যদি চৰকাৰ বনাও বা অকলে চৰকাৰ বনাও, তেতিয়াহ'লে আপোনালোকক আমি 5টা কাম কৰি দিম। 5টা কাম আপোনালোকক আমি অসমৰ মানুহক 5টা কাম কৰি দিম। 1 নম্বৰ কাম, যদি ৰাইজৰ দলে শাসনলৈ আহে, চৰকাৰ গঠন কৰে, তেতিয়াহ'লে যাৰ যাৰ মানুহৰ হাতত মাটি আছে তেওঁলোকৰ সকলোকে 71 চনৰ আগত অহা অসমৰ খিলঞ্জীয়া, অসমৰ ভূমিপুত্ৰ, অসমৰ চাহ বাগানৰ মানুহ আৰু 71 চনৰ আগতে অহা বৈধ ভাৰতীয় সকলো নাগৰিককে মাটিৰ পট্টা প্ৰদান কৰা হ'ব। মই কি কলো আপোনালোকক? মই কলো যে যিসকল বিদেশী নহয়, যিসকল স্বদেশী, যিসকলৰ বংশ 1971 চনৰ আগতে অসমলৈ আহিছে, তেওঁলোকক 2 বছৰৰ ভিতৰত সকলোকে মাটিৰ পট্টা প্ৰদান কৰা হ'ব। 1। 2 নম্বৰ, অকল মাটি দিয়াই নহয়, যিবিলাক গৰাখহনীয়াত পৰিছে তেওঁলোকক মাটি দিয়া হ'ব, যিবিলাকৰ মাটি আছে তেওঁলোকক পট্টা দিয়া হ'ব। কিন্তু অকল মাটি নহয়, যিমান মাটি আছে সকলো পথাৰত আমি 5 বছৰৰ ভিতৰত এডৰাও পথাৰ খালী নোহোৱাকে সকলো পথাৰত পানী যোগান বা জলসিঞ্চনৰ চৰকাৰে বিনামূলীয়াকে পানী যোগানৰ ব্যৱস্থা কৰি দিব। যদি কোনোবা খেতিয়কে নিজৰ পথাৰত নিজে পানী উঠায়, যদি মেচিন লগাই উঠায়,
যদি মটৰ লগাই উঠায় তেতিয়াহ'লে সেই মেচিনৰ যিটো খৰচ অৰ্থাৎ ডিজেলৰ খৰচ বা ইলেক্ট্ৰিচিটিৰ খৰচ কাৰেণ্টৰ খৰচ সেই কাৰেণ্টৰ খৰচটো আমাৰ চৰকাৰে সেই খেতিয়কজনক দি দিয়াৰ ব্যৱস্থা কৰিম। কাৰেণ্ট এইটো ৰাইজ ভাল হ'ব নে বেয়া হ'ব বাৰু? সঁচাকে ভাল হ'ব নে বেয়া হ'ব? মই ভাবো যে খেতিয়কবিলাকক ধনী কৰিবলৈ হ'লে অসমৰ চব খেতি পথাৰ বছৰত সকলো সময়তে খেতি কৰিব লাগিব আৰু খেতিয়কবিলাকক খেতি কৰোঁতে বেছি পইচা খৰচ নহ'বৰ কাৰণে তেওঁলোকক ইলেক্ট্ৰিচিটিটো ফ্ৰী বা মেচিনটো ফ্ৰী এখন গাঁৱত 5খন ট্ৰেক্টৰ মই ফ্ৰী কৰি দিম। প্ৰত্যেকজন খেতিয়কক মই বিনামূলীয়াকৈ বীজ দিম, ভাল একদম চাৰ্টিফাইড বীজ দিম, ভাল বীজ দিম, যাতে সোনকালে ধান কাটিব পাৰে, সৰিয়হ কাটিব পাৰে। মই ফ্ৰীকে দিম, এইটো চৰকাৰৰ পিনৰ পৰা। তাৰ পাছত কি দিম জানেনে? তাৰ পাছত সাৰবিলাক যিমান সাৰ ব্যৱহাৰ কৰে, ইউৰিয়া, DAP, NPK যিবিলাক ব্যৱহাৰ কৰে আপোনালোকে সেই সাৰবিলাক অতি কম দামত সহজতে সকলোৱে পোৱাৰ ব্যৱস্থা কৰি দিম। এইটো 3। 4 নম্বৰ, যদি সঁচাকে তাৰ পাছত আপোনালোকে বছৰেকত অতি কমেও 3বাৰ খেতি কৰে এডৰা পথাৰত, তেতিয়াহ'লে আপোনালোকৰ মাটিৰ খাজনাটো মই ফ্ৰী কৰি দিম। কিন্তু যদি খেতি নকৰে তেতিয়াহ'লে মাটিৰ খাজনাত 3 গুণ বঢ়াই দিম। মাটি যদি পেলাই থৈ দিয়ে তেতিয়াহ'লে খাজনা বঢ়াই দিয়া হ'ব, হয়নে নহয়? খেতি নকৰি যদি পথাৰ পেলাই থয় সেই জাতি কেতিয়াও ধনী হ'ব নোৱাৰে, হয়নে নহয়? হয়নে নহয়? সেইকাৰণে মই আপোনালোকক তেতিয়াহ'লে প্ৰথম প্ৰতিশ্ৰুতি দি দিলো যে অসমত ভয়মুক্ত আৰু বিদেশীমুক্ত অসম গঠন কৰা হ'ব। যিবিলাক বিদেশী তেওঁলোকক খেদি দিয়া হ'ব, স্বদেশী সকলোকে আইডেণ্টিটি কাৰ্ড দি অসমৰ যিকোনো ঠাইত ব্যৱসায় বাণিজ্য বা কাম কৰিবলৈ যাব পৰাৰ ব্যৱস্থা কৰি দিয়া হ'ব। ভাৰতৰ সকলো ঠাইলৈ যাব পৰা কৰি দিয়া হ'ব, হ'বনে? 1। 2, আমি অসমৰ পথাৰবিলাকত এনেকুৱাকে পানীৰ পৰা আৰম্ভ কৰি সেইবিলাক সা সুবিধা দি দিম, সেই সা সুবিধাবিলাকৰ জৰিয়তে বছৰত অন্ততঃ 3বাৰ খেতি কৰিব পাৰিব চব খেতিয়কে। এইটো 2। 3, আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো, যদি আমি চৰকাৰ গঠন কৰিব পাৰো, মই যদি চৰকাৰত সোমাবলৈ পাওঁ, আন যাৰে চৰকাৰ কওক কোনেও খেতিয়কৰ কাৰণে কাম নকৰে, মিছা কথা। মই খেতিয়ক আন্দোলন কৰোঁ কাৰণে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো। মই অকল কৃষকবিলাকৰ কাৰণে আন্দোলন কৰি ডাঙৰ কৈছো। মই 36বাৰ জেল গৈছো কৃষকৰ কাৰণে, অসমৰ মানুহৰ কাৰণে মই 36বাৰ জেল গৈছো। মোৰ ওপৰত অসমৰ ভিতৰত আটাইতকৈ বেছি কেছ আছে, 165টা কেছ। 165টা কেছৰ মালিক মই আটাইতকৈ ডাঙৰ মালিক। মোৰ পইচা চইচা নাই, কিন্তু কেছ হলে 165টা আছে। মই আটাইতকৈ ডাঙৰ মালিক, কেছৰ মালিক আটাইতকৈ ডাঙৰ, অসমৰ 1 নম্বৰ। এইটোত মোক পৃথিৱীৰ কোনেও নোৱাৰে আৰু। মই 165টা মোৰ ওপৰত কেছ আছে। এই 165টা কেছ থকা অখিল গগৈয়ে মই আপোনালোকক কথা দিছো, অকল দেশৰ কাৰণে কাম কৰিবলৈ গৈ কেছ হৈছে। মই কাকো এটা থাপৰো মাৰি পোৱা নাই, কাৰো ঘৰ চুৰো কৰি পোৱা নাই, কাৰো ঘৰ ডকাইতো কৰি পোৱা নাই, কাকো বেয়া ব্যৱহাৰো কৰি পোৱা নাই। মানুহক দেখিলে মোৰ সাৱটি ধৰাটোহে নিয়ম। মই মানুহক কোনো হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ কাকো মোৰ বেয়া ব্যৱহাৰ কৰাটো নিয়মেই নাই। মই সদায় ভাল ব্যৱহাৰ কৰো, আৰু যদি হাতত 1 টকা থাকে সেইটোও মানুহক দি দিওঁ। কিন্তু তাৰ পাছতো মই আটাইতকৈ বেছি কেছ ল'বলগীয়া হৈছে, কাৰণ মই দেশৰ কাৰণে যুঁজ কৰো, জাতিৰ কাৰণে যুঁজ কৰো। মই খেতিয়কৰ কাৰণে যুঁজ কৰা মানুহ, আৰু মই আপোনালোকক ধুবুৰীৰ ৰাইজক প্ৰতিশ্ৰুতি দি যাবলৈ আহিছো, এবাৰ ৰাইজৰ দলক চৰকাৰত সোমাবলৈ দিয়ক, অখিল গগৈক এবাৰ চৰকাৰত সোমাবলৈ দিয়ক। আপোনালোকে খেতিয়কে যি বস্তু উৎপাদন কৰিব, যদি বিলাহী উৎপাদন কৰে, বিলাহী আৰু আপোনালোকে 3 টকাত বিক্ৰী কৰিব নালাগে। বিলাহীৰ আচল দাম দি আমি চৰকাৰে বিলাহী কিনি লওঁ। নহলে বা যিবিলাক বেপাৰীয়ে বিলাহী কিনিব, সিহঁতি যাতে কম টকা, 2 টকা, 3 টকা, 5 টকা যাতে বিলাহী কিনি লৈ যাব নোৱাৰে। বেপাৰীয়ে যদি কম দামত বিলাহী কিনে, তেতিয়াহ'লে সেই বেপাৰীক যাতে মই একদম পুৰা, মই 36বাৰ জেল গৈছো নহয়,
তাক মই 63 বাৰ জেল দিম। যি বেপাৰীয়ে কম দামত খেতিয়কৰ পৰা বস্তু কিনিব। কথাটো বুজি পাইছেনে নাই? তেতিয়াহ'লে মই কি ক'লো? মোৰ 3 নম্বৰ প্ৰতিশ্ৰুতিটো হ'ল যে ৰাইজৰ দলে চৰকাৰলৈ যদি আহে তেতিয়াহ'লে খেতিয়কবিলাকক মিনিমাম ছাপৰ্ট প্ৰাইচ বুলি কয়। তাৰমানে 1 কেজি বিলাহী উৎপাদন কৰোঁতে যদি 5 টকা খৰচ হ'ল, 5 পূৰণ 3 কিমান হ'ব? 15 টকা। অতি কমেও বিলাহীত আপুনি 15 টকা দামত আপুনি বিক্ৰী কৰিব পাৰিব। যদি বেপাৰীয়ে নিকিনে তেতিয়াহ'লে চৰকাৰক বিক্ৰী কৰিব, চৰকাৰে কিনিম। আৰু যদি বেপাৰীয়ে কিনিবলৈ হয় 15 টকাৰ ওপৰতে কিনিব লাগিব। তাৰ তলত কিনিলে সেই বেপাৰীটো জেলত যাব লাগিব। এইটো ভাল হ'বনে বেয়া হ'ব? সঁচাকৈ ভাল হ'বনে বেয়া হ'ব? মই দুটা কথা কৈ দিলো। খেতি কৰিবৰ কাৰণে পইচা খৰচ কমাবৰ কাৰণে মই ইলেক্ট্ৰিচিটি ফ্ৰী দি দিম, মাটিৰ খাজনা দি দিম, ফ্ৰী কৰি দিম, মাটিৰ পানী দি দিম ফ্ৰী। এই আটাইবিলাক কৰাৰ পাছত 2 নম্বৰ কি কাম কৰিম? যিটো উৎপাদন কৰিব সেই বস্তুটো আচল দামত কিনি লোৱাৰ ব্যৱস্থা কৰিম। সেইটোক ইংৰাজীত MSP দিয়া বুলি কয়। যেনেকে এতিয়া চৰকাৰে ধানটো কিনি লয় নাই, তেতিয়া বাকীবিলাক বস্তু আমি কিনি লওঁ। এইটো মোৰ 3 নম্বৰ প্ৰতিশ্ৰুতি। ভাল হ'বনে বেয়া হ'ব চাগে? এইবিলাক কথা শুনি মানুহে বৰ এটা ভাল নাপায় ন? একদম হিন্দু মুছলমানে হিন্দুক কাটিম, মুছলমানক কাটিম, আমুকক কাটিম, ভুচুকক কাটিম, এইবিলাক ক'লে ভাল পায় ন মানুহবিলাকে? এইবোৰ আচল কথাবিলাক পাতিলে বেয়া পায় হয়নে? মই আৰু এটা বেয়া কথা কম, মতা মানুহবিলাকে বেয়া পোৱা কথা এটা কম। যদি মই এদিন মুখ্যমন্ত্ৰী হওঁ, তেতিয়াহ'লে ঘৰৰ মাটিৰ পট্টাটো, ঘৰৰ যে পাট্টাটো, মাটিৰ পাট্টাটো মই অকল মতা মানুহৰ নামত থাকিবলৈ নিদিওঁ। একেখন পট্টাত গিৰিয়েকৰ নামো থাকিব, ঘৈণীয়েকৰ নামো থাকিব। তেতিয়া কোনো মতা মানুহে মদ খাই ফটককে ঘৈণীয়েকজনীক এৰি দিব নোৱাৰিব। মাটিও আধা গুচি যাব যে তেতিয়া তালাক দিলে আধা মাটিও যাব। কিন্তু তেতিয়া ঘৈণীয়েকক যদি এনেই খেলি দিয়ে তেতিয়াহ'লে আধা মাটিও গুচি যাব তাৰ। গতিকে ঘৰখন শান্তিৰে থাকিব। বুজিছে নাই? মই পুৰুষ আৰু মহিলা দুয়োটাকে মাটিৰ পট্টা, এই যে পট্টাটো দিম বুলি কৈছো, দিবৰ সময়ত মই 2জন মানুহৰ নাম একেলগতে লিখি দিম। 2জন মানুহৰ নাম। ইজনে চহী কৰিলে সিজনে বিক্ৰী কৰিব পাৰিব, সিজনে চহী কৰিলে সিজনে বিক্ৰী কৰিব পাৰিব। এজনে চহী কৰি মাটি বিক্ৰী কৰিব নোৱাৰিব। কেনেকুৱা বৰ মতা মানুহবিলাকক খং উঠিছে চাগে? খং উঠিলেও কথা নাই, মাইকী মানুহবিলাকক নহ'লে ফটককে তালাক দি দিয়ে নহয়। হয়নে নহয়? তাৰপিছত একো নিদিয়ে, পইচা পাতি একো নিদিয়ে, চল গৈ বেলেগৰ ঘৰত কাম কৰি চল। হয়নে নহয়? সেইকাৰণে এইবাৰ মই যেতিয়া CM হ'ম, মাটিত মই পট্টাটো 2টাৰ নামত একেলগতে লিখিম। এই বোলে আব্দুল খালেক, লগতে মমতা দিদিৰ নামো লিখি দিম। মৰি ঘৈণীক খেদিব নোৱাৰা কোনো। বুজিছানে নাই? ভাল হ'বনে বেয়া হ'ব এইটো? ভাল হ'ব বুলি কৈছে যদিও মনে মনে বেয়া লাগিছে চাগে। মই অলপ গণ্ডগোলীয়া মানুহটো অলপ দেই। এইটো 3 নম্বৰ কথা কওঁ। 4 নম্বৰ কামটো কি কৰিম বুলি ভাবিছো জানেনে? 4 নম্বৰ কামটো অলপ বেলেগ কথা নাপাতিব, খুব দৰকাৰী কথা। 4 নম্বৰ কামটো আপোনালোকৰ ইয়াৰ পৰা বেংগলোৰত গৈ সিকিউৰিটি গাৰ্ড কৰিবলৈ মানুহ যায় নে নাযায়? ল'ৰা যায় নে নাই? সঁচাকে যায়নে? আপোনালোকৰ ইয়াৰ পৰা কোনোবা মহিলা আনৰ ঘৰত কাম কৰিবলৈ যোৱাটো আমাৰ পিনে বন্ধ কৰা মহিলা বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয়? আনৰ ঘৰত কাম কৰা মহিলাক কি বুলি কয়? কামৰ ছোৱালী বুলি কয় নি? মই আপোনালোকক চাব দেই। এতিয়া কামৰ ছোৱালীজনীয়ে কাৰোবাৰ ঘৰত কাম কৰিলে 4,000 টকা দৰমহা পায় এমাহত। মই কামৰ ছোৱালীজনীক কি কৰিম জানে নাই? তাই বেলেগৰ ঘৰত কাম কৰিবলৈ যোৱাৰ আগতে 6 মাহ আমাৰ চৰকাৰৰ ঘৰত তাইক ট্ৰেইনিং দি দিম। মই কেনেকে ঝাৰু দিব লাগে, কেনেকে মকৰা জাল চাফা কৰিব লাগে, কেনেকে ঘৰ চাফা কৰিব লাগে, কেনেকে ভাত বনাব লাগে, হিন্দুৱে কেনেকে ভাত বনায়, মুছলমানে কেনেকে ভাত বনায়, চাওমিন কেনেকে বনাব লাগে, আৰু কি কি খাই ভাল পায় আপোনালোকে, মোগলাই পৰঠা কেনেকে বনাব লাগে, সেইবিলাক মই ট্ৰেইনিং দি দিম তাইক। আৰু ড্ৰেছ এটা মই ধুনীয়াকে দি দিম। আৰু চৰকাৰৰ ঘৰত মই তাইক এটা নম্বৰ দি দিম ৰেজিষ্টাৰ কৰি, যে তোক কোনোবাই যদি দিগদাৰ কৰে চৰকাৰৰ এই নাম্বাৰটোত ফোন কৰিলে পুলিচে গৈ সেই মানুহ ঘৰ ধৰি আনিব।
হা এইটো কৰি দিলে যেতিয়া মই তাইক ট্ৰেইনিং দি দিম গোটেই ভাত চাত ৰন্ধাৰ ধুনীয়াকে সববিলাক কাম কৰাৰ শিকাই দিম তেতিয়া তাই 4,000 যিজনীয়ে দৰমহা পায় তাই 15,000 টকাৰ দৰমহা পাব এইটো ভাল হ'ব নে বেয়া হ'ব এইটো স্কিল ডেভেলপমেণ্ট বুলি কয় যিবিলাক ল'ৰাই বেংগলোৰলৈ কাম কৰিবলৈ যাব সিকিউৰিটি গাৰ্ড সব বেংগলোৰলৈ কাম কৰিবলৈ যোৱা ল'ৰাবিলাকক মই বেংগলোৰলৈ যোৱাৰ আগতে ইংৰাজী আৰু হিন্দী শিকাই দিম চৰকাৰৰ ঘৰত 1 বছৰ ফ্ৰীকে আৰু তাৰপিছত পুলিচৰ ট্ৰেইনিং দি দিম 1 বছৰ সি লাঠি চলাবও জানিব সি বন্দুক চলাবও জানিব সি AK-47 চলাব জানিব সি একদম ট্ৰেইনড হ'ব আৰু তাক পুৰা ড্ৰেছ কৰি দিম আৰু তাৰপিছত ঘৰ আমাৰ চৰকাৰত তাৰ নামটো ৰেজিষ্টাৰ কৰি বেংগলোৰ কৰ্ণাটকৰ চৰকাৰ বা কেৰেলা চৰকাৰৰ লগত মই কথা পাতি দিম যে আমাৰ ইয়াৰ পৰা 50টা কাম কৰা সিকিউৰিটি গাৰ্ড কৰা ল'ৰা যাব সিহঁতক কিন্তু তহঁতি ডিষ্টাৰ্ব কৰিব নোৱাৰিবি এতিয়া যদি 15,000 টকা দৰমহা দিছ তেহঁতক কিন্তু 35,000 টকাৰ দৰমহা দিব লাগিব এইটো ভাল হ'বনে বেয়া হ'ব সঁচাকে কথাটো বুজি পাইছে নে নাই বাৰু আপোনালোকে হা বুজি পাইছে যিবিলাক ল'ৰাই আৰবত কাম কৰিবলৈ যাব গাড়ী ড্ৰাইভাৰ আজিকালি গোটেই অসমৰ ল'ৰা বাহিৰলৈ যায় বুলি জানেনে নাই মই তাক 1 বছৰ বিনামূলীয়াকৈ ট্ৰেইনিং দি দিম লাইচেন্সটো একদম পুৰা এই লাইচেন্স উলিয়াই দিম ফ্ৰীকে হা ইংৰাজী শিকাই দিম হিন্দী শিকাই দিম তাৰপিছত যদি জাপানলৈ যাব খোজে জাপানী ভাষা শিকাই দিম যদি জাৰ্মানলৈ যাব খোজে জাৰ্মানী ভাষা শিকাই দিম ফ্ৰান্সলৈ যদি যাব খোজে ফৰাচী ভাষা শিকাই দিম তেতিয়া কি এতিয়া ড্ৰাইভাৰ কৰিবলৈ গ'লে যদি 20,000 টকাৰ দৰমহা পায় 30,000 টকাৰ দৰমহা পায় তেতিয়া কি 1.5 লাখ টকা দৰমহা পাব এমাহত 1.5 লাখ টকা কথাটো বুজিছেনে আৰু যিবিলাক মহিলাই যিবিলাক ছোৱালীয়ে নাৰ্ছ কৰে নাৰ্ছ মই প্ৰত্যেকগৰাকী ছোৱালীক যিবিলাকে নাৰ্ছ শিকিব খোজে বিনামূলীয়াকৈ এবছৰ মই নাৰ্ছ শিকাই দিম নাৰ্ছ শিকাই তাৰ লগত কি কৰিম ইংৰাজী আৰু হিন্দীটো শিকাই দিম তাৰ লগত জাপানী ভাষাটো শিকাই দিম আৰু শিকাই দি এতিয়া নাৰ্ছজনীয়ে মোৰ ঘৰৰ মাৰ লগত মই 2জনী নাৰ্ছ ৰাখো মোৰ মা বেমাৰ হৈ আছে নহয় গম পাইনে মোৰ মাৰ বহুত বয়স হৈছে 93 বছৰ একদম বেয়া অৱস্থা শেষ বয়স এতিয়া মোৰ মাৰ লগত 2জনী মহিলা 2জনী ছোৱালী নাৰ্ছ হিচাপে থাকে সিহঁতক আমি 15,000 20,000 দিব লাগে কিন্তু যেতিয়া মই আচল নাৰ্ছটো শিকাই দিম এতিয়াতো এনেই ফটককে আহিছে ফটককে এনেই নাৰ্ছ কৰিবলৈ আহিছে কোনো ট্ৰেইনিং নাই মই সবকে এবছৰ শিকাই পুৰা আচল নাৰ্ছ যেতিয়া বনাই দিম সেই নাৰ্ছজনীয়ে জাপানলৈ গ'লে 1 মাহত 1 কোটি টকাৰ চুক্তিত তাই কাম পাব 1 কোটি টকা কথাটো বুজিছেনে নাই এইটো বেলেগ ধৰণৰ মই ক'লো নহয় বেলেগ ধৰণৰ বস্তু এইটো কয় স্কিল ডেভেলপমেণ্ট দক্ষতাৰ বিকাশ মই অসমৰ সব মানুহ আপোনালোকৰ যিমান ল'ৰাই মিস্ত্ৰী কৰিবলৈ যায় মিস্ত্ৰী কৰিবলৈ যোৱাৰ আগত মই সিহঁতক মিস্ত্ৰী শিকাই দিম বিনামূলীয়াকৈ চৰকাৰী স্কুল থাকিব ইয়াতে যিবিলাক পুৰণি মিস্ত্ৰী আছে তেওঁলোকক শিক্ষক হিচাপে লৈ ইয়াতে মিস্ত্ৰীৰ স্কুল খুলি দিম যে তহঁতি মিস্ত্ৰীৰ শিক্ষাটো লৈ ল যেতিয়া যাবি যাতে তহঁতি দিনটোত 400 টকাত কাম কৰিবলৈ যাব নালাগে তহঁতি দিনটোত যাতে 2,000 টকাত কাম কৰিব পাৰ কথাটো বুজিছেনে ইলেক্ট্ৰিচিয়ানবিলাককো মই তেনেকৈ 1 বছৰ ট্ৰেইনিং দিম সবকে বিনামূলীয়াকৈ যাতে পুৰা পইচা পাব এইটো ভাল হ'বনে বেয়া হ'ব চাগে হে এইটো হ'ল মই 4 নম্বৰ কাম কৰি দিম যে অসমৰ প্ৰত্যেকজন মানুহ যাতে ধনী হ'ব পাৰে ভালকৈ খাব পাৰে মানুহৰ জীৱন যাত্ৰা যাতে ওপৰলৈ উঠিব পাৰে দুখীয়া হৈ খাব নালাগে মাকৰ বেমাৰ হ'লে যাতে চিকিৎসা কৰিব পাৰে দেউতাকৰ বেমাৰ হ'লে যাতে চিকিৎসা কৰিব পাৰে তেনেকৈ ধনী কৰাৰ কাৰণে মই ব্যৱস্থা কৰি দিম এইটো মোৰ 4 নম্বৰ আৰু 5 নম্বৰ কামটো কি কৰিম জানেনে 5 নম্বৰ কামটো আপোনালোকৰ পৰা যে বিলাহী কিনি ল'ম বুলি কৈছিলো আপোনালোকৰ পৰা কি কিনি ল'ম সৰিয়হ কিনিম বিলাহী কিনিম ঘেঁহু কিনিম গুমধান কিনিম কি আছে আপোনালোকৰ যিমান আছে সব বস্তুবিলাক যে কিনি ল'ম বুলি ক'লো বেছি দামত কিনি লৈ মই কি কৰিম কিনি লৈ কি মই গুদামতে গেলাই দিম নেকি কি কৰিম 2টা কাম কৰিম সেই গুদামৰ বিলাহীটোৰ যেতিয়া দাম দিল্লীত যেতিয়া 80 টকা হ'ব মই তেতিয়া ইয়াৰ পৰা পঠিয়াই দিম কিন্তু যি বছৰ বিলাহীৰ দাম নুঠিব এই দামেই নাপায় কম দাম হৈ আছে সেই বছৰ কি কৰিম
মই আপোনালোকৰ গাঁৱত এটা ইণ্ডাষ্ট্ৰি খুলি দিম। কিহৰ ইণ্ডাষ্ট্ৰি? বিলাসীৰ পৰা জেলি বনোৱাৰ ইণ্ডাষ্ট্ৰি, বিলাসীৰ পৰা চচ বনোৱাৰ ইণ্ডাষ্ট্ৰি। চচ মানে চিনি পায়নে নাই? চচ চিনি পায়নে নাই? চচ বনোৱাৰ ইণ্ডাষ্ট্ৰি খুলি দিম। আৰু চচ বনোৱাৰ ইণ্ডাষ্ট্ৰি খুলি কি কৰিম? এখন গাঁৱত সৰু এটা ইণ্ডাষ্ট্ৰি খুলি এখন গাঁৱত মই 50 জন মানুহক কাম দিম, পুৰুষ আৰু মহিলা। মহিলাগৰাকীয়ে যদি সেই ইণ্ডাষ্ট্ৰিত কাম কৰিবলৈ আহে, এদিনত তেওঁ 1000 টকাকে দৰমহা পাব। এমাহত কিমান দৰমহা? 30,000 টকা দৰমহা পাব। অসমৰ কোনো মানুহে যাতে দৰমহা কাম কৰি দৰমহা 30,000কে তল নাপায়, তাৰ ব্যৱস্থা মই কৰি দিব খোজো। আৰু অসমত এজনো মই নিবনুৱা নাইকিয়া কৰি দিব খোজো। এইটো ভাল হ'ব নে বেয়া হ'ব? সঁচাকে কৈছো মই। আপোনালোকে গুৰুত্ব দিছে নে নাই? কি হ'ল? উঠিলেইচোন। কি হ'ল? উঠিলেই দেখোন। আমনি লাগিছে নেকি? বেছি দীঘলীয়া হৈ গ'ল নেকি? মই শেষ কৰি দিছো তেতিয়াহ'লে। এতিয়া শ্ৰদ্ধেয় ৰাইজ, উজনি অসমত আজিৰ দিনটোত, উজনি অসমত, নামনি অসমত যেনেকৈ আজিৰ দিনটোত মানে আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই নামনি অসমৰ গোটেই মানুহবিলাককে বিদেশী বুলি কৈ থাকে। সেই কামটো কিন্তু উজনি অসমত মই হিমন্ত বিশ্ব শৰ্মাক দবদবাবলৈ দিয়া নাই। হিমন্তই যিমানেই দবদবাব লাগিলে, আপোনালোকে দেখিলে নে? যোৰহাটত মই গৌৰৱ গগৈক মাতি নিলো আৰু আমাৰ সমষ্টিৰ পৰা গৌৰৱ গগৈক ইলেকশ্যনত 1.5 লাখ ভোটত জিকাই দিলো। এইবাৰো আমি কংগ্ৰেছ, এইবাৰো আমি অসম জাতীয় পৰিষদ, CPI, CPM, CPIML, ৰাইজৰ দল, এই গোটেইবিলাক মানুহ এইবাৰ লগ লাগিছো। আপোনালোকে কি ভাবে? লগ লাগিলে ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব নে বেয়া হ'ব? এইবাৰ আমি লগ লাগিছো। এইবাৰ লগ লাগি হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াবলৈ সিদ্ধান্ত লৈছো। এইবাৰ আমি চিটবিলাক ভগাই ল'ব খুজিছো। আমি কৈছো যে 126টাৰ ভিতৰত আমাকো কেইটামান দিয়া, কংগ্ৰেছেও কেইটামান লোৱা, জাতীয় পৰিষদেও কেইটামান লোৱা। আমি আপোনালোকৰ গৌৰীপুৰ চিটটো কংগ্ৰেছক বিচাৰিছো। গৌৰীপুৰ চিটটো ৰাইজৰ দলৰ কাৰণে, ৰাইজৰ দলে আমি গৌৰীপুৰ চিটটো বিচাৰিছো। আৰু এতিয়ালৈকে কংগ্ৰেছ দলৰ পৰা পুৰা পজিটিভ, ইতিবাচক সঁহাৰি দিয়া। মোক কওক, সঁচাকে আপোনালোকে কওকচোন, আপোনালোকে কংগ্ৰেছ দলৰ মানুহ MLA জিকিলে ভাল পাব নে আমাৰ অখিল গগৈ ৰাইজৰ দলৰ মানুহ জিকিলে বেছি ভাল পাব? ওপৰৰ পৰা নালাগে, ওপৰৰ কেইটা পাৰ্টিৰ মানুহ ৰাইজে ক'ব লাগিব। মই প্ৰথমতে শুনিছো, সঁচাকে কওক আপোনালোকে এনেই নকব। মোক কওক যে অখিল গগৈ ৰাইজৰ দলক ভোট দিবলৈ আপোনালোকে বেছি ভাল পাব নে কংগ্ৰেছক ভোট দিবলৈ আপোনালোকে বেছিকে ভাল পাব? কাক? ৰাইজৰ দল। কিমানে ৰাইজৰ দলক ভোট দিবলৈ ভাল পাব চাওঁ? চবেইচোন। আৰু কিমানে কংগ্ৰেছক ভোট দিবলৈ ভাল পাব? কংগ্ৰেছক? এনেকে মই সুধিলে মানেচোন কংগ্ৰেছে মোক বেয়া পাই যাব নেকি? মই ভাবিছিলো কিছু কংগ্ৰেছৰো আহিব। ৰাইজৰ দল নাথাকিলে কংগ্ৰেছক দিব আপোনালোকে দেই। কিন্তু আমি এবাৰ গৌৰীপুৰটো ৰাইজৰ দলে ল'ব খুজিছো। আৰু ৰাইজৰ দলে ল'লে কি হ'ব? আপোনালোকৰ কামখিনি আমি আন্তৰিকতাৰে কৰিম। কংগ্ৰেছৰ অলপ বয়স বেছি হৈ গৈছে না, হয়নে নহয়? কংগ্ৰেছৰ অলপ বয়সটো বেছি হৈ গৈছে না, সেইকাৰণে অলপ গহীন হৈ গৈছে। আমি চেঙেলীয়া হৈ আছো নহয়। আপোনালোকৰ পিনে চেঙেলীয়াটো কি কয়? চেংৰা। আমি চেংৰা হৈ আছো না, কাম আমি বেছি ভালকে কৰিম, বুজিলে নাই? আমি চেংৰা হৈ আছো, আমি কামটো বেছিকে তাজাকে কৰিম। আমি বেছি তাজা আছো আমি, হয় নে নহয়? গতিকে আপোনালোকে আমাক এইবাৰ 2026 চনত এইবাৰ আপোনালোকে আমাক ভোট দিয়ক। আৰু মই আপোনালোকক এখন ভয়মুক্ত অসম দিম বুলি আজি আপোনালোকক মই কথা দিলো। আপোনালোকে 2026ত ৰাইজৰ দলক ভোট দিয়ক। মই আপোনালোকৰ সন্মুখত কথা দিলো
যে হিন্দু মুছলমান একেলগে থকা এখন নতুন অসম, শান্তিপূৰ্ণ অসম দিম। মই আপোনালোকক কথা দিলো, আপোনালোকে মোক ভোট দিয়ক, ৰাইজৰ দলত ভোট দিয়ক, মই হিমন্ত বিশ্ব শৰ্মাক লেকাম লগাই দিম। ৰাইজৰ দলত ভোট দিয়ক, যেনেকে ঘোঁৰাৰ লেকাম থাকে নে নাই, ঘোঁৰাই বেছি গণ্ডগোল কৰিলে এডাল টানি দিয়ে নে নিদিয়ে? মই আপোনালোকক কথা দিছো, ৰাইজৰ দলত ভোট দিয়ক, মই হিমন্ত বিশ্ব শৰ্মাৰ লেকাম টানি ঠাণ্ডা কৰি দিম। মোৰ সেই দম আছে, অসমত মোৰ বাহিৰে হিমন্ত বিশ্ব শৰ্মাক ঠাণ্ডা কৰিব পৰা মানুহ আৰু কোনো নাই। আপোনালোকে জানেনে নাই কথাটো? সঁচাকে জানেনে নাই? কিমানে জানে? জানে যে মই অকল মোলেহে যে বিধানসভাত ভয় কৰে, সেইটো কথা জানেনে নাই? মই একদম জুলুকে পানী খুৱাই দিওঁ হিমন্তক। হিমন্ত একদম মই থাকিলে ঘামি যায়, টেনচন খাই যায়। কি মুখেৰে ওলাই নহয়, মোক মানে কথা কবলৈ নিদিয়ে, মাত্ৰ 2 মিনিট, হয়নে নহয়? 2 মিনিট কথা কবলৈ লওঁতে মই 2 মিনিটতে হিমন্তক ঘমুৱাই দিওঁ, আৰু মোৰ 2 মিনিট প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে তেওঁক 2 ঘণ্টা লাগে। আৰু 2 ঘণ্টা যেতিয়া কথা কৈ থাকে, মই মাজে মাজে এডাল দুডাল কাঁড় এৰি দিওঁ, এনেকে, বুজা নাই? গুলি এৰি দিওঁ, গুলি এৰি দিলে হিমন্ত বিশ্ব শৰ্মা ঢাপ পৰি যায়। দেখিছেনে নাই সঁচাকে? মোৰ সমান যুদ্ধ কৰিব পৰা মানুহ অসমত আৰু কোনো নাই। দেখিছেনে নাই সঁচাকে? দেখিছেনে নাই? মই হিমন্তক পানী খুৱাই দিওঁ, পানী। সেইকাৰণে এইবাৰ হিমন্তক পানী খুৱাবলৈ, বিজেপি চৰকাৰক গিৰাবলৈ, আৰু এখন শান্তিপূৰ্ণ, ভয়মুক্ত, হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন সকলো মানুহ একেলগে আগবঢ়া অসম গঢ়িবলৈ, আৰু এখন নতুন অসম য'ত সকলো মানুহ ধনী হ'ব, সকলো মানুহে ভালকৈ খাব পাব, কোনো দুখীয়া মানুহ নাথাকিব, প্ৰত্যেকৰ ঘৰতেই নিজে নিজে পকা ঘৰ বনাব পৰা, RCC ঘৰ বনাব পৰা হ'ব, এখন গাড়ী কিনিব পৰা হ'ব, মাক দেউতাকৰ বেমাৰ হ'লে দামী হস্পিটেললৈ নিব পৰা হ'ব, আৰু ল'ৰা ছোৱালীবিলাকক দিল্লীত পঢ়াব পৰা হ'ব। তেনেকুৱা এখন অসম বনাবৰ কাৰণে মই আপোনালোকৰ সন্মুখত শপত লৈছো, আৰু আপোনালোকৰ পৰা এইবাৰ 2026ত মই সমৰ্থন বিচাৰিছো। সঁচাকে সমৰ্থন দিবনে নাই? সঁচাকে দিবনে? এনেই কৈ আছে মোক। পিছত আকৌ কংগ্ৰেছৰ হাতখন দেখিলে মানে পাহৰি যায় নেকি? চব পাহৰি যাব নেকি? আমাৰ বাপ দাদা পাৰ্টি বুলি কৈ পাহৰি যাব নেকি? যদি নাপাহৰে, আহক আমি এখন ভয়মুক্ত, বিজেপি মুক্ত, RSS মুক্ত, আৰু সকলো মানুহ একেলগে জীয়াই থকাৰ অসম গঢ়িবৰ কাৰণে একেলগতে থিয় হৈ এটা শপত লওঁ। আহক সকলোকে মই থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছো।